নমস্কাৰ অসম বুৰঞ্জীৰ মূল সাৰাংশ আলোচনাৰ এই দ্বিতীয় ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি বৰ্মন বংশ কুমাৰ ভাস্কৰ বৰ্মনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজি আমি আলোচনা কৰিব বিচাৰিছোঁ শালস্তম্ভ বংশৰ পৰা। এই শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভই আৰু শালস্তম্ভই প্ৰতিষ্ঠা কৰাৰ কাৰণে এই বংশটোৰ নাম ৰখা হ'ল শালস্তম্ভ বংশ। তেখেতে নিজৰ ৰাজধানী হটকেশ্বৰ বা হৰপেশ্বৰলৈ স্থানান্তৰিত কৰিছিল। এই প্ৰশ্নটো সুধি থাকে যে শালস্তম্ভই নিজৰ ৰাজধানী কলৈ স্থানান্তৰিত কৰিছিল, তাৰ উত্তৰ হৈছে হটকেশ্বৰ বা অপশ্যনত হৰপেশ্বৰো থাকিব পাৰে। আৰু এই যি হৰপেশ্বৰ, সেই হৰপেশ্বৰ হৈছে বৰ্তমানৰ তেজপুৰ। এই বংশৰ প্ৰসিদ্ধ ৰজাসকল আছিল শ্ৰী হৰ্ষদেৱ, জয়মালা, ত্যাগসিংহ এইসকল। এতিয়া এই যিজন ত্যাগসিংহৰ দিনত এটা প্ৰসিদ্ধ ঘটনা ঘটিছিলে, সেইটো আছিলে তেওঁৰ সময়তে প্ৰসিদ্ধ তান্ত্ৰিক অভিনৱ গুপ্তাৰ সৈতে আলোচনা কৰিবলৈ শংকৰাচাৰ্য কামৰূপলৈ আহিছিল। এই শংকৰাচাৰ্য কিন্তু শংকৰদেৱ নহয়, এজন বেলেগ। আৰু এই প্ৰশ্নটো বহুত পৰীক্ষাত আজিলৈকে সুধি থকা দেখা গৈছে। এতিয়া চাওক, এই যিজন ত্যাগসিংহ নিসন্তান, তেওঁৰ কোনো ল'ৰা ছোৱালী নাছিল। এতিয়া তেনে ক্ষেত্ৰত সেই ৰাজ্যখন পৰিচালনা কৰিবৰ কাৰণে যিসমূহ ৰজাৰ মন্ত্ৰী পৰিষদগণ আছিল, তেওঁলোকে এই ত্যাগসিংহৰ এজন গভৰ্ণৰ নাম আছিল ব্ৰহ্মপাল, সেই ব্ৰহ্মপালক ৰজাৰূপে স্বীকৃতি দিছিল। কিন্তু ব্ৰহ্মপালে লগে লগে কি কৰিলে, নিজৰ এটা বংশ প্ৰতিষ্ঠা কৰিলে। চাওক, বংশটোৰ নাম হ'ল পাল বংশ। অসমত কোনে প্ৰতিষ্ঠা কৰিছিল? ব্ৰহ্মপালে। ব্ৰহ্মপাল কোন আছিল? ত্যাগসিংহৰ ৰাজত্বকালৰ এজন গভৰ্ণৰ। নেক্সট, পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে ৰত্নপাল। এই প্ৰশ্নটো সুধি থাকে। ৰত্নপালে হাদিয়াপাকা নামেৰে এখন চহৰ সাজিছিল বা বনাইছিল। পিছলৈ এই চহৰখনৰ নামটো হয়গে দুৰ্জয়া। এই দুইটা নাম মনত ৰাখিব। ৰত্নপালে বনাইছিল হাদিয়াপাকা নামেৰে এখন চহৰ আৰু সেই চহৰখনৰ নাম পৰৱৰ্তী সময়ত হয়গৈ দুৰ্জয়া। ধৰ্মপালৰ তত্বাৱধানতে কালিকা পুৰাণ লিখা হৈছিল। এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন নহয়নে বাৰু? কাৰ তত্বাৱধানত কালিকা পুৰাণ লিখিছিল? ধৰ্মপালৰ তত্বাৱধানত। আৰু পাল বংশৰ শেষ ৰজাজনৰ নাম আছিল জয়পাল। এইখিনিতে আমি এজন উল্লেখযোগ্য ৰজাৰ বিষয়ে আলোচনা কৰিবলৈ বিচাৰিছোঁ। নামটো হৈছে বৈধ্যদেৱ। কি হ'ল চাওক, এতিয়া পাল বংশ যেতিয়া ধ্বংস হ'ল, সেই ধ্বংস হোৱাৰ পিছত বৈধ্যদেৱ ৰজা হয়। এতিয়া বৈধ্যদেৱনো কোন আছিলে? তেওঁ আছিলে গৌড়ৰ মানে পূৰ্বৰ বেংগলৰ। সেই বেংগলৰ পৰা আহি কামৰূপত ৰাজত্ব কৰা প্ৰথম ৰজাজন হৈছে বৈধ্যদেৱ। বৈধ্যদেৱ ক'ৰ পৰা আহিলে? গৌড়ৰ পৰা আহিলে। কি কৰিলে? কামৰূপত ৰাজত্ব কৰিবলৈ আহিলে। কেতিয়া আহিলে? পাল বংশ যেতিয়া ধ্বংস হ'ল। ঠিক আছে। অসমত ৰাজত্ব কৰা ব্ৰাহ্মণ বংশৰ প্ৰথম ৰজা কোন? বৈধ্যদেৱ। তেখেতে কি কৰিছিলে? বৈদ্যগড় নামেৰে এটা গড় সাজিছিলে। প্ৰকৃততে তেওঁ সাজিছিলে নে তেওঁৰ মৃত্যুৰ পিছত বেলেগে সাজিছিলে সেয়া জনা নাযায়। কিন্তু প্ৰশ্নত যদি আহে, তেনেহ'লে বৈদ্যগড় কোনে সাজিছিলে? বৈধ্যদেৱে। বৈধ্যদেৱৰ লগত সম্পৰ্কিত। এইখিনিতে উপৰোক্ত এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ। বেদৰ পুৰুষা সূক্তাত ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ আৰু বৈশ্যৰ আৰম্ভণিৰ বিষয়ে লিখা আছে। বহুকেইটা কম্পিটিটিভ এক্সামত দেখা গৈছে যে এনেকৈ এটা লাইন দি দিয়ে আৰু সোধে এই কথাখিনি বেদৰ ক'ত লিখা আছে। ঠিক একেটা ধৰণে যদি এইবাৰ সোধে যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, শূদ্ৰ, বৈশ্যৰ আৰম্ভণিৰ বিষয়ে বেদৰ ক'ত লিখা আছে, তেনেহ'লে তাৰ উত্তৰ হৈছে পুৰুষা সূক্তাত লিখা আছে। মনত ৰাখি যাব আপোনালোকে। এতিয়া আমি মুছলমানৰ অসম আক্ৰমণ, তাৰ ওপৰত কিছু কথা জানিবলৈ চেষ্টা কৰিম, কাহিনীৰ আকাৰত বুজিবলৈ চেষ্টা কৰিম। প্ৰথম মুছলমানৰ আক্ৰমণৰ বিষয়ে কিছু ডাটা আমি চাই ল'ম। 1202 চনত কুতুবুদ্দিন আইবাকে বখতিয়াৰ খিলজীক অসম আক্ৰমণৰ বাবে পঠিয়াইছিল। কোনে পঠিয়াইছিল? কুতুবুদ্দিন আইবাকে। কাক পঠিয়াইছিল? বখতিয়াৰ খিলজীক পঠিয়াইছিল। তেতিয়াৰ জেনেৰেল আছিল মহম্মদ ঘুৰি। ঠিক আছে, এতিয়া আমি কাহিনীটোলৈ সোমাই যাওঁ। বখতিয়াৰ খিলজীক যেতিয়াই অসম আক্ৰমণৰ বাবে পঠিয়ালে, বখতিয়াৰ খিলজী অসমলৈ আহি প্ৰথমতে কি কৰিলে? অসমত বসবাস কৰা মেছ সম্প্ৰদায়ৰ সৈতে মিলিত হ'ল। আৰু মেছ সম্প্ৰদায়ৰ যিজন মুখিয়াল আছিল, সেই মুখিয়ালজনক ইছলামলৈ ধৰ্মান্তৰিত কৰিলে আৰু তেওঁৰ নাম ৰাখিলে আলী মেছ। এইখিনিলৈকে মনত ৰাখক। তাৰপিছত কথাটো হ'ল, সেই সময়ত অসমৰ ৰজা আছিল পৃথু আৰু পৃথুৰ সৈতে বন্ধুত্ব কৰাৰ চেষ্টা কৰিলে।
কাৰণটো কি জানেনে? এই যিজন বখতিয়াৰ খিলজী অলপ চতুৰ্বিধৰ মানুহ আছিল। তেখেতে অসম আক্ৰমণক লক্ষ্য কৰি অহা নাছিল। তেখেতে লক্ষ্য কৰিছিল চীন আৰু তিব্বত আক্ৰমণ। কিন্তু পৃথিৱীয়ে তেওঁলোকক বাধা দিলে আৰু ক'লে যে এতিয়া বাৰিষা কাল, আপোনালোকে আক্ৰমণ কৰিবলৈ যাব নালাগে। কিন্তু বখতিয়াৰ খিলজীয়ে নুশুনি আক্ৰমণ কৰিবলৈ গুচি গ'ল। আৰু অসমত জানেই ইমান বাৰিষা কালত বানপানী হয়, গোটেইবিলাক নদী পানীৰে ভৰি থাকে। ঠিক সেই সময়তো বাৰিষা কাল চলি আছিল আৰু পৃথুৰ ৰাজ্যৰ সীমাত থকা যিখন নদী, সেই নদীখন বৰষুণৰ ফলত পানীৰে উপচি পৰিছিল। এতিয়া যেতিয়া গম পালে পৃথুৱে যে মোৰ কথা বখতিয়াৰ খিলজীয়ে নুশুনিলে, মোৰ লগত শত্ৰুতা আচৰণ কৰিলে, লগে লগে পৃথুৱে কি কৰিলে? যুদ্ধ ঘোষণা কৰিলে আৰু যুদ্ধত বখতিয়াৰ খিলজী পৰাস্ত হ'ল। বখতিয়াৰ খিলজীয়ে লগত লৈ অনা কিছু খুব কম পৰিমাণৰ সৈন্য লৈ দিল্লীলৈ পলাই গ'ল। এইটো আছিল প্ৰথম মুছলমানৰ আক্ৰমণৰ কাহিনী। নেক্সট পইণ্টত কৈছে গিয়াছুদ্দিন তুগলকো অসম আক্ৰমণৰ বাবে আহিছিল। আপোনালোকে জানি থ'ব দেই, গিয়াছুদ্দিন তুগলকৰ প্ৰকৃত নাম হৈছে গাজী মালিক। ঠিক আছে, তেওঁ অসম আক্ৰমণৰ বাবে আহিছিল, কিন্তু আক্ৰমণ কৰিবলৈ নাপালে। কথাটো কি হ'ল? সেই সময়ত কি হ'ল? বেংগলৰ পৰা এটা খবৰ আহিল যে যিজন ইলতুৎমিছ মানে তাৰ ৰজা, সেই ৰজাজনৰ পুত্ৰ নাছিৰুদ্দিনে দেউতাকক বন্দী সজাই ৰাজ্য ল'ব বিচাৰিছে। তেওঁলোকৰ পিতা পুত্ৰৰ মাজত টনা আজোৰা। সেই খবৰ পাই গিয়াছুদ্দিন তালৈ গুচি গ'ল আৰু নাছিৰুদ্দিনে গিয়াছুদ্দিনৰ লগত যুদ্ধ কৰিবলৈ ধৰিলে। আৰু সেই যুদ্ধত যিজন গিয়াছুদ্দিন, সেই গিয়াছুদ্দিনৰ মৃত্যু হ'ল। মুছলমানৰ অসম আক্ৰমণৰ বিষয়ে আলোচনা কৰিলে আমি তুঘ্ৰীল খানৰ বিষয়ে আলোচনা কৰিবই লাগিব। এতিয়া তুঘ্ৰীল খানে আক্ৰমণ কৰাৰ যি কাৰণ, সেই কাৰণৰ বিষয়ে প্ৰথম আলোচনা কৰিছোঁ। এতিয়া তুঘ্ৰীল খানে আক্ৰমণ কৰাৰ সময়ত ৰজা আছিল সন্ধ্যা। ৰজাজনৰ নাম সন্ধ্যা। এতিয়া সন্ধ্যা কোন? পৃথুৰ পুত্ৰ। এইটো চাই লওক আপোনালোকে। এতিয়া পৃথুৰ পুত্ৰ সন্ধ্যাই ক'লে কি যে আমি বেংগলক কৰ নিদিওঁ, বেংগলৰ তলতীয়া হৈ নাথাকোঁ। আৰু সেই কথা শুনাৰ লগে লগে কি কৰিলে? তুঘ্ৰীল খানে আক্ৰমণ কৰিলে। কাৰণটো হৈ গ'ল সেইটো। এতিয়া শেষত হ'লগৈ কি? শেষত তুঘ্ৰীলক সন্ধ্যাই হৰুৱালে আৰু নিজৰ ৰাজধানী কমতাপুৰলৈ স্থানান্তৰিত কৰি কামেশ্বৰ উপাধি গ্ৰহণ কৰিলে। এই প্ৰশ্নটো সোধে যে সন্ধ্যাই কি উপাধি লৈছিল? কামেশ্বৰ, বা কামেশ্বৰ উপাধি কোনে লৈছিল? তেনেকৈও সুধিব পাৰে। আকৌ পৃথুৰ পুত্ৰ যিজন সন্ধ্যা আছিলে, তেখেতৰ অন্য এটা উপাধিও আছিলে, সেইটো আছিলে গৌৰেশ্বৰ। পৰৱৰ্তী আলোচনাৰ বিষয় হৈছে চুতীয়া বংশ। এই চুতীয়া বংশৰ প্ৰতিষ্ঠাপক আছিল বীৰপাল। আমি ইয়াৰ আগৰ ভিডিঅ'টোত এটা কথা আলোচনা কৰিছিলোঁ যে চুতীয়াসকলে ভীষ্মকৰ পৰাই নিজৰ অস্তিত্বৰ সম্ভেদ পাইছে, নিজৰ জাতিৰ সম্ভেদ পাইছে, কিন্তু প্ৰতিষ্ঠাপক ভীষ্মক নাছিল, প্ৰতিষ্ঠাপক আছিল বীৰপাল। এই চুতীয়াসকলে সোৱণশিৰি আৰু দিচাং নদীৰ পাৰত ৰাজ্য গঢ়ি তুলিছিল। এই প্ৰশ্নটো সোধে। বীৰপালৰ পিছৰ ৰজা আছিল ধীৰ নাৰায়ণ, আৰু ধীৰ নাৰায়ণৰ পুত্ৰ আছিল সাধক নাৰায়ণ, জীয়েক আছিল সাধিনী আৰু জোৱায়েক আছিল নিত্যপাল। জোৱায়েক নিত্যপাল যেতিয়া ৰজা হয়, তেতিয়া ৰাজ্যত বিশৃংখলতাই দেখা দিবলৈ আৰম্ভ কৰিলে। ৰাজ্য ভালদৰে পৰিচালনা কৰিব নোৱাৰা হ'ল আৰু সেই সুযোগতে তেতিয়াৰ আহোম ৰজা চুহুংমুং দিহিঙীয়াই চুতীয়া ৰাজ্য আক্ৰমণ কৰিলে। আৰু একেবাৰে শেষলৈ কি হৈছিল বাৰু? শেষলৈ যিগৰাকী সাধিনী আছিলে নিত্যপালৰ ঘৈণীয়েক, সাধক নাৰায়ণৰ জীয়েক সাধনীয়ে কুবেৰ দত্ত সম্পত্তি বুকুত বান্ধি শদিয়াৰ চন্দনগিৰি পৰ্বতৰ চূড়াৰ পৰা তললৈ জঁপিয়াই আত্মহত্যা কৰিছিলে। ইয়াৰ পিছত আমি আলোচনা কৰিম কোচ বংশ। প্ৰথমতে চাওক, গোৱালপাৰাৰ হাৰিয়া মণ্ডলৰ পৰা মূলতঃ এইসকলৰ আৰম্ভণি। প্ৰতিষ্ঠাপক আছিল বিশ্বসিংহ, যাক বিশু বুলি কোৱা হয়, আৰু শিৱসিংহ হ'ল শিশু। বিশু এণ্ড শিশু। বিশ্বসিংহ হৈছিল ৰজা আৰু শিৱসিংহ হৈছিল প্ৰধান সেনাপতি। বিশ্বসিংহৰ ৰাজত্বকালৰ ওপৰত প্ৰশ্ন সোধে 1515 পৰা 1540লৈকে। এতিয়া আমি কোচ বংশৰ কেইজনমান গুৰুত্বপূৰ্ণ ব্যক্তিৰ বিষয়ে আলোচনা কৰিম। প্ৰথমজন হৈছে মল্লদেৱ। মল্লদেৱৰ পিছলৈ নাম হ'ল নৰনাৰায়ণ আৰু তেওঁক কোচ বংশৰ মহান ৰজা হিচাপে জনা যায়। দ্বিতীয়জন ব্যক্তি হ'ল চিলাৰায়। চিলাৰায়টো তেওঁ পিছত পোৱা নাম, প্ৰকৃত নাম হৈছে
শুক্লধ্বজ। আৰু ৩ নম্বৰ ব্যক্তিজন হৈছে গোহাঁই কমল আৰু তেখেতৰ অন্য নাম হৈছে কমল নাৰায়ণ। আৰু পিছৰ পইণ্টত কৈছে বিশ্বসিংহই কামাখ্যা মন্দিৰ সাজিছিল। এই কামাখ্যা মন্দিৰ সজাৰ কথা লৈ বহুজনে বহু কথা কয়, ময়ো আপোনালোকৰ লগত কিছু কথা আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল যে যি কামাখ্যা মন্দিৰ, সেই কামাখ্যা মন্দিৰ প্ৰতিষ্ঠা কিন্তু প্ৰথম কৰিছিল কামদেৱে। কাৰ হতুৱাই কৰিছিল? বিশ্বকৰ্মাৰ হতুৱাই কৰিছিল। ঠিক আছে। পিছলৈ নৰকাসুৰে সেই মন্দিৰটো সাজিছিল, কিন্তু তাৰ পিছলৈ বিশ্বসিংহই কামাখ্যা মন্দিৰ সাজিছিল। যিজন নৰকাসুৰ আছিলে, লগতে এটা কথা কৈ থৈ যাওঁ, নৰকাসুৰে মন্দিৰটো সজাৰ লগতে তালৈ যোৱা এটা পথ, এটা চিৰিও নিৰ্মাণ কৰিছিল। তাৰপিছত বিশ্বসিংহই সাজিলে। ঠিক আছে। বিশ্বসিংহই সজা সেই মন্দিৰভাগ কালাপাহাৰে ধ্বংস কৰিলে। ধ্বংস কৰাৰ বাবে ১৫৬৫ চনত নৰনাৰায়ণে মেৰামতি কৰিছিলে। মনত ৰ'বনে? নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত অন্য বিভিন্ন ধৰণৰ কাম হৈছিলে। এনেইতো তেখেতক মহান ৰজা বুলি নকয়। কি কিনো কাম হৈছিলে? উল্লেখনীয় কামসমূহ আমি ইয়াত লিপিবদ্ধ কৰিছোঁ। ১ নম্বৰ কথাটো হৈছে শংকৰদেৱে গুণমালা লিখিছিলে। কাৰ পৃষ্ঠপোষকতাত? নৰনাৰায়ণৰ। পুৰুষোত্তমে ৰত্নমালা লিখিছিলে। বকুল কায়স্থই গণিত পুথি লিখিছিলে। ৰাম সৰস্বতীয়ে মহাভাৰতৰ অসমীয়া ভাঙনি কৰিছিলে আৰু অনন্ত কণ্ডলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিলে নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত। ইয়াৰ পৰা যিকোনো এটা প্ৰশ্ন কিন্তু সুধিব। পৰৱৰ্তীত আমি অন্যান্য কিছুমান তথ্য আপোনালোকক আগবঢ়াব বিচাৰিছোঁ। নৰনাৰায়ণৰ যি ৰাজত্বকাল সেয়া আছিল ১৫৪০ পৰা ১৫৮৭ চনলৈ। চিলাৰায়ৰ অৰ্থ আছিল চিলাৰ ৰজা। এইখিনিতে আপোনালোকক এটা অতিৰিক্ত তথ্য দি যাব বিচাৰিছোঁ। কোচবিহাৰৰ পৰা বৰ্তমানৰ লখিমপুৰৰ নাৰায়ণপুৰলৈকে যিটো গোহাঁই কমল আলি সাজিছিল, তাৰ তত্ত্বাৱধানত আছিল গোহাঁই কমল। ঠিক আছে। ১৫৮৩ সৰু আই ৰোগত চিলাৰায়ৰ মৃত্যু হৈছিল। অসম চৰকাৰে ২০০৫ চনৰ পৰা সাহসৰ ভিত্তিত চিলাৰায় বঁটা প্ৰদান কৰি আহিছে। পিছলৈ বংশটো দুটা ভাগত ভাগ হ'ল। সকলোৱে জানো আমি, এটা ভাগ হৈছিল কোচবিহাৰ বুলি আৰু ২ নম্বৰ ভাগ হৈছিল কোচহাজো। কোচবিহাৰৰ ৰাজত্ব কৰিছিল লক্ষ্মী সিংহই। লক্ষ্মী সিংহ আছিল নৰনাৰায়ণৰ পুত্ৰ। আৰু কোচহাজো কোনে ৰাজত্ব কৰিছিল? ৰঘুদেৱে। ৰঘুদেৱ আছিল চিলাৰায়ৰ পুত্ৰ। কিমান চনত বিভক্ত হৈছিল? ১৫৮৭। মই ডাঙৰকৈ গোল কৰি দিছোঁ। এইটো কিন্তু মনত ৰাখিব, আহিব পৰীক্ষাত, বহুতবাৰ আহিছে। এইটো আছিল অসম বুৰঞ্জীৰ ওপৰত আমাৰ দ্বিতীয়টো ভিডিঅ'। প্ৰথমটো ভিডিঅ' আপোনালোকে দেখি থকা এই লিংকটোত ক্লিক কৰি চাব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ।